4 মাহ পাৰ হ'ল কিন্তু জুবিন গাৰ্গে ন্যায় কিয় নাপালে? যিজন মানুহে সদায় অসমৰ দুখত সমভাগী হৈছে, যাৰ কণ্ঠত অসমৰ বানপীড়িতৰ হাহাকাৰ প্ৰতিধ্বনিত হয়, সেইজন জুবিন গাৰ্গ আজি নিজেই কিয় উপেক্ষিত? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিও দেখোন বুকু ফুলাই কৈছিল যে আপুনিও এজন জুবিন অনুৰাগী। কৈছিল চাৰ্জশ্বিট দাখিল হোৱাৰ পিছদিনাই আপুনিও ৰাজপথলৈ ওলাই আহিব, কিন্তু সেই প্ৰতিশ্ৰুতি আজি ক'ত হেৰাল? আজি জুবিন গাৰ্গৰ বাবে মাত মাতিবলৈ আপোনাৰ সময় নোহোৱা হ'ল নেকি? ৰাজনীতিৰ ব্যস্ততাই আপোনাক ইমানেই আৱৰি ধৰিলে যে এজন জাতীয় শিল্পীক দিয়া কথা ৰাখিবলৈ আপোনাৰ আহৰি নোহোৱা হ'ল। নে আপোনাৰ সেই জুবিন প্ৰেম কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা কৌশলহে আছিল? ৰাজনৈতিক এজেণ্ডাৰে ভৰপূৰ কাশ্মীৰ ফাইলছ বা কেৰালা ষ্টৰী মুক্তি পোৱাৰ লগে লগে আপুনি চাবলৈ সময় পায়, কিন্তু যোৱা 30 অক্টোবৰত মুক্তি পোৱা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাবলৈ আজি 4 মাহে আপোনাৰ সময় নহল। আপুনি কৈছে 26 জানুৱাৰীৰ দিনটোতে চিনেমাখন চাব, কিন্তু অসমৰ জনতাই শুনিছে ৰাজনীতিৰ ঊৰ্ধত উঠি শিল্পীজনক সন্মান জনাবলৈ চৰকাৰৰ ইমান কৃপণালী কিয়? সকলো ৰাজনৈতিক দললৈ আমাৰ এটা বিনম্ৰ আহ্বান, জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ কৰক। তেওঁ কোনো দলৰ সম্পত্তি নহয়, তেওঁ অসমৰ সম্পদ। তেওঁ নিজেই কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। জুবিনৰ লগত থকা মানুহবোৰ কোনো হিন্দু, মুছলমান বা কোনো বিশেষ দলৰ কেডাৰ নহয়, তেওঁলোক কেৱল মানুহ। সেই মানুহৰ আৱেগক লৈ খেলা নকৰিব, নিজৰ স্বাৰ্থৰ বাবে জুবিনক ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। যদি তেওঁৰ নামত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, তেন্তে মনত ৰাখিব অসমৰ ৰাইজে ইয়াৰ যোগ্য উত্তৰ দিব। আজি 4 মাহৰ এই ক্ষোভ আৰু দুখৰ দিনটোত চৰকাৰৰ প্ৰতি আমাৰ এটাই অনুৰোধ, শিল্পীজনক কেৱল মুখৰ কথাৰে নহয়, কামেৰে যোগ্য সন্মান দিয়ক।